নমস্কাৰ সকলোকে আৰু শুভ সন্ধিয়া আৰু মোৰ পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিউটি টিপছ এণ্ড ফিটনেছ মোৰ পেজটো আৰু আপোনালোক সকলোৱে ফ'ল' কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যদি মোৰ ভিডিঅ'সমূহ চাব বিচাৰে মোৰ পেজটোত থাকিব ফিটনেছৰ ওপৰত আৰু বিউটি টিপছ আৰু আপোনালোকতো সকলোৱে জানেই মানে বেলেগেতো ক'বলগীয়া একো নায়েই কিন্তু তথাপিতো আমাৰ নিচিনা বহুত এনেকুৱা মহিলা আছে নহয় জানো যি নেকি গাঁৱত থাকে আৰু ধৰক আজিকালি জিমৰ সুবিধা নাই আৰু আজিকালি আমি মানে সকলোৱে শৰীৰটো ভালকৈ ৰাখিবলৈ কাৰণো মন নাযায় নহয় জানো আৰু বিশেষকৈ বেমাৰ আজাৰৰ পৰা মানে হাত সাৰিবলৈনো কাৰ মন নাযায় নহয় জানো সকলোৰে যায় নিশ্চয় আৰু সকলোৰে স্লিম আৰু পূৰা ফিজিকেল ফিট থাকিবলৈ মন যায় আৰু যিহেতু আমাৰ গাঁৱৰবিলাকত বিশেষকৈ তেনেকুৱাতো সুবিধা নাই নহয় জানো আৰু সেইকাৰণে মানে কি আমি ঘৰত থাকি আমি মানে কেনেদৰে আমি আমাৰ মানে ফিগাৰটো মেইনটেইন কৰিব পাৰোঁ আমাৰ স্কিনটো মানে ভালকৈ ৰাখিব পাৰোঁ মোৰ ভিডিঅ'সমূহ আপোনালোকে তাৰ ওপৰতে পাব আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব মই যিমানখিনি মানে কৰিছোঁ মই যিমানখিনি শিকিছোঁ সেইখিনিকে মই আপোনালোককো মানে দেখাব বিচাৰিছোঁ আপোনালোককো জনাব বিচাৰিছোঁ আৰু মই শিকিছোঁ কাৰ পৰা মই ক'ম বাৰু সেইটো এতিয়া থাকক মই পিছত ক'ম মই কাৰ পৰা মই আপোনালোকক চিনাকি কৰাই দিম বাৰু মই তেখেতৰ পৰা মই যিখিনি শিকিছোঁ যিখিনি মই নিজেও ঘৰত শিকি আছোঁ কৰি আছোঁ মই সেইখিনি মই আপোনালোকক দেখাম আৰু মোক দেখাই দিছোঁ সকলোৰে এতিয়া চাওকচোন মোৰ পেটটো মানে কি ডাঙৰ দেখিছে নহয় জানো আৰু সকলোৰেতো মন যায় ন যে পেটটো সৰু হওক মই বিশ্বাস কৰিব আগতে মই আৰু মানে শকত আছিলোঁ আৰু এতিয়া মই কৰি অকণমান হ'লেও মানে অকণমান নিজকে চাব পৰা হৈছোঁ অকণমান দেখনীয়া হৈছোঁ আৰু সেইটোকে মই আপোনালোককো দেখাম আপোনালোকেও কৰি যাব আৰু মই যেনেকৈ কৰোঁ মই যি কৰোঁ আপোনালোককো দেখাম আপোনালোকেও তেনেকৈ কৰি যাব আৰু আশা কৰোঁ ভাল পাব আৰু আজিকালি মইতো আগত কৈ গৈছোঁৱে নহয় জানো যে বেমাৰ আজাৰৰ পৰা হাত সাৰিবলৈ অকল যে মেডিচিনেই সেইটো নহয় আমি নিজকে বহুতখিনি কৰিব লাগিব মানে ধৰক জিম কৰিব লাগিব বা নিজকে এক্সাৰচাইজ কৰিব লাগিব সেইখিনি মৰ্ণিং খোজ কাঢ়িব লাগিব সেইখিনি আমি মানে চব কৰিব লাগিব সকলোখিনি কৰিব লাগিব আৰু আমি যিহেতু টাইম নাপাওঁ ঘৰৰ গৃহিণীবোৰ নহয় জানো আৰু গোটেই ঘৰখনৰ কাৰণেই আমাৰ কামবোৰ কৰি থকা হয় ল'ৰা ছোৱালীৰ কাৰণে শাহু শহুৰ নিজৰ হাজবেণ্ডৰ কাৰণে আৰু তাতে অকণমান সময় আপোনালোকে নিজৰ বাবে দিয়ক যেনেকৈ মই অলপ সময় হ'লেও নিজৰ কাৰণে দিছোঁ আৰু আপোনালোকেও দিয়ক নিজৰ কাৰণে আৰু সিমানেই আৰু কৈ থাকিলেতো কথা বহুত ওলাই থাকে আৰু আশা কৰোঁ মোৰ পেজটো আপোনালোকে ধুনীয়াকৈ ফ'ল' কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব মৰম কৰিব আৰু মোৰ পৰা মানে ধুনীয়া কিছুমান টিপছ সৰু টিপছ আপোনালোককো মই দিবলৈ চেষ্টা কৰিছোঁ যিহেতু নিজে অলপ যিকণ শিকিছোঁ সেইকণকে আপোনালোকক দিম আৰু সিমানেই আছিলে মোৰ আজি ভিডিঅ'টো আৰু আজিলৈ ইমানেই মই ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ ডেইলি পাই থাকিব মোৰ ভিডিঅ'সমূহ আৰু দেই মই সকলোকে অনুগ্ৰহ কৰি আছোঁ প্লিজ মোৰ চেনেলটো ফ'ল' কৰি দিব মোৰ পেজটো দেই আজিলৈ ইমানেই